নমস্কাৰ, আপোনালোক সকলোকে মোৰ অংকিতাৰ আশাশালী চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আৰু সুস্বাস্থ্যৰে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা ব্লগ আগবঢ়াম। আমি আজি নগাঁৱৰ ভৰালী নামঘৰলৈ যাবলৈ ওলাইছোঁ। আমিনো কেনেকৈনো যাওঁ চাওঁচোন আহক। এয়া আমি গৈ আছোঁ। এয়া বৌ, আপোনালোকেতো চিনি পাইছে। এয়া বৌ ভাগো ভাগিনীয়েক হয়। ঠাই এটা দি দিয়া। এতিয়া আমি গৈ আছোঁ। গুলপীয়া দুগালত মৰমৰে চুমাতি কোনে আহি দিলেহি লাজুকীয়া দুচকুৰ চাৱনিয়ে মাৰি এয়া আমি নামঘৰ পাইছোঁহি। এয়া বৌহঁতে চাকি আৰু শৰাই বস্তু লৈছে। আমি ঘৰৰ পৰা যিহেতু লৈয়ে আহিছোঁ সকলো, সেইবাবে আমি লোৱা নাই। আৰু এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই যাবলৈ লৈছোঁ। ইয়াত শৰাই বস্তুবোৰ লোৱা হৈছে। মই এভাগ এভাগকৈ অনা বস্তুবোৰ উলিয়াই দিছোঁ। এয়া আমি শৰাইৰ কাৰণে কুপন কৰিছোঁ। এতিয়া আমি আহি চাকি কেইগছ লগাই লৈছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ সকলো আশা সপোন পূৰণ হয়। ইয়াত কেৱল চাকি বন্তিহে লগোৱা হয়। এতিয়া মই চাকিৰ অৰিহণাটো দান পাত্ৰত ভৰাই দিবলৈ লৈছোঁ। এই ভাগ চাকি জ্বলোৱা ঘৰত থকা আসনভাগ হয়। মূল আসনভাগ নামঘৰৰ ভিতৰত আছে। বহুত ধুনীয়া লাগিছে নামঘৰলৈ, আহিও বহুত ভাল লাগিছে। চাকি জ্বলাই আহিলোঁ। এয়া নামঘৰৰ মেইন গেট ভাগ হয়। এতিয়া আমি ইয়াত সোমাম আৰু ভক্তসকল এজন দুজনকৈ আহি আছে সেৱা ল'বলৈ। ভকতসকল নাম ল'বলৈ এতিয়ালৈকে বহা নাই। এই আইতাগৰাকী গাঁৱৰে হয়, আমাৰ ওচৰত আহি বহিলেহি। চাহ চিনাকি হৈছে। আমি বহি আছোঁ। এজনী কস্তুৰী হাই দিদি আমাক। এয়া আমি কেম্পাছত থকা হোটেলখনতে চাহ খাবলৈ আহিছোঁ। লগতে আইতাগৰাকীকো আমাৰ লগতে লৈ আহিছোঁ। এয়া দূৰণিৰ পৰা অহা মানুহে ইয়াত ভাত পানী বনাই খাব পাৰে। এইফালে বাথৰুম আছে, এইফালে কিবা খাই আছে। ভালেমান ভক্তপ্ৰাণ ৰাইজ 12মান বজাত প্ৰায় গোট খালেহি। এয়া এতিয়া নাম ল'বলৈ হৈছেহি আৰু সৈতে সৈতে পহিলো হৰি চৰণত শৰণ লৈ লৈ হৰি পৃথিৱী
এয়া সেৱকীসকলক আগফালে গৈ সেৱা ল'বলৈ কৈছে। এতিয়া সকলো সেৱা ল'বলৈ আহিছে, ময়ো আহিছোঁ। এয়া প্ৰসাদৰ পাত আগবঢ়াইছে, এয়া প্ৰসাদ দিছে। শৰাই আগবঢ়োৱাসকলে প্ৰথম আহি পেলাই যোনটো কুপন কৰিছিলে সেইটো লোৱাৰ পাছত প্ৰসাদৰ ভাগটো দিয়ে ঘৰমুৰি। এতিয়া এনেকৈ সকলোকে দি গৈছে। এয়া তুলসী খুঁটা হয়, এয়া নামঘৰৰ মূল আসনভাগ হয়। এই ভকতজনৰ ওচৰতে আমি সেৱা এভাগ ল'লোঁ। তেখেতে এই তুলসী খুঁটা ভাগৰ বিষয়ে আমাক অলপ ক'লে। কেনেকুৱা লাগিলে আহি? বহুত ধুনীয়া লাগিছে ন? আকৌ আহিম আমি ন? প্ৰথমবাৰ আহিছোঁ। অঁ, ময়ো প্ৰথমবাৰ আহিছোঁ। তোমাক কেনেকুৱা লাগিলে? ভাল লাগিলে ন? বহুত ধুনীয়া ন? পৰিৱেশটো ইমান ঠাণ্ডা, খালি অলপ গৰম পৰিছে কাৰণে গৰম উঠিছে আৰু। বহুত গৰম। ভাবিব নোৱাৰা। আহিব লাগে ন? এইটো বান্দৰ। আমি ৰাতিপুৱা সোনকালে আহিছোঁ, সকলো খালী পেটতে আহিছোঁ। নামঘৰত যিহেতু শৰাই আগবঢ়াইছোঁ, সেইবাবে ৰেষ্টুৰেণ্টত সোমালোঁ কিবা এটা খাবলৈ। আমি খাবলৈ ভাতকে অৰ্ডাৰ কৰিলোঁ সকলোৱে। মাছ মাংস খোৱা নাই, পনীৰকে অৰ্ডাৰ কৰিছোঁ। এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ